আসসালামু আলাইকুম। আহ, আপোনালোকে চাই আছে যে ঊলৰ নেটেৰে কেনেকৈ এখন সজা বনাব পাৰি। আপুনি এইটো চাব। এইটো চাব আপুনি। এখন ধুনীয়াকৈ বনোৱা আছে। মই কৈছোঁ ছাইডবোৰত যিবোৰ ছাইড আছে ছাইডবোৰ একেবাৰে চাৰিটা বেণ্ড কৰি একেলগে বনাই এটা ছাইড মাৰি দিছোঁ আৰু দুইফালৰ আপুনি চাই আছে মই যিটো ধৰি আছোঁ এইখিনিৰ ওপৰত এইখিনি তাতে জইন আছে। এইফালৰ পৰা যিটো ওলাই আছে লোটো এইখিনি মই এইফালে মেৰাই দিছোঁ আৰু ওপৰৰ পৰা যিটো আহিছে সেইটো সেইফালে মেৰাই দি ধুনীয়া এখন সজা বনাই লৈছোঁ। আৰু ইয়াতে এখন দৰ্জা ৰখা হৈছে। ধুনীয়াকৈ সেইটো নেটেদি বনাইছোঁ। চাওক এইখিনি উঠাব পাৰি। ইয়াতে হাত ভৰাই সোমাই দিব পাৰি। তাতে আপোনাৰ পাৰ চৰাইবোৰ থাকিব। ধুনীয়াকৈ দি আছে। আৰু এইফালে চাব মোৰ এখন আহল বহল অলপ সৰু এখন, তাতে আপোনাৰ চৰাইবোৰ অলপ খোজকাঢ়ি ইফালে সিফালে যাবলৈ তাতে খোলা মেলা জেগা এখন পাব। খুব ধুনীয়াকৈ দি আছে। এইখিনি তাৰ ভিতৰৰ ছাইডটো আপোনাক দেখাই আছোঁ। ঠিক আছে। অসমীয়াত নথকাৰ বাবে আজিলৈকে পোৱা নাই, সেইকাৰণে মই ভাবিলোঁ অসমীয়াত মই এখন দিওঁ। ইয়াৰ পিছত আৰু অলপ ডাঙৰ চাইজৰ পাব আহি আছে।